লাউখুরি বানপানী সমস্যা সমাধান করো। মুখ্যমন্ত্রী মহোদয় লাউখুরি বানপানী সমস্যা সমাধান করো। মুখ্যমন্ত্রী মহোদয় লাউখুরি সমস্যা সমাধান করো। মুখ্যমন্ত্রী মহোদয় লাউখুরি সমস্যা সমাধান করো। লাউখুরি গাঁৱৰ মানুহৰ জীবন সম্পত্তি ৰক্ষা কৰক। লাউখুরি গাঁৱৰ মানুহৰ জীবন সম্পত্তি ৰক্ষা কৰক। মানে মই দেউশ্ৰী VCDC চেয়াৰমেন। এইটো লাউখুৰি গাঁও মোৰ দেউশ্ৰী VCDC আণ্ডাৰত পৰে। প্ৰত্যেক বছৰ বানপানী মই চেয়াৰমেন হোৱাৰ পৰা 3 বছৰ হ'ল। ইয়াতে বানপানীৰ ৰিলিফ ৰাইজৰ ধন সম্পত্তি সব নষ্ট হৈ গ'ল। ভোৰ নিজলা নদীৰ প্ৰত্যেক বছৰ বানপানীৰ সমস্যাত সমাধান গাঁওবাসী ৰিলিফ থাকিব লগা হয়। মাটি বাৰী খেতি পথাৰ ভোৰ নিজলা নদীৰ বাহু যাহা যায়। এতিয়া অনুমান 50 মিটাৰ বাকী আছে। তাৰ পিছত শান্তিপুৰ নাকেদাৰা কুসুমদিশা আৰু নিজলাগুৰি বালাঝাৰ সকলো এই বানপানীৰ কবলত পৰম্পৰা অৱস্থাত আছে। মুখ্যমন্ত্ৰী অহা সত্ত্বেও যোৱা 2022 12 জুলাইত মুখ্যমন্ত্ৰী ইয়াৰ সমস্যা সমাধান কৰিম বুলি কৈছিল তেখেতে, কিন্তু আজিলৈকে এটাও শিল বালি পাথৰ পৰা নেদেখিলোঁ। তেখেতক আমি অনুৰোধ কৰোঁ, মই চেয়াৰমেন হয়, যে লাউখুৰিগুৰিৰ এই বানপানী সমস্যাটো একদম খৰতকীয়াকৈ অতি সোনকালে সমস্যা সমাধান কৰি দিব লাগে বুলি মই ইয়াৰে অনুৰোধ জনালোঁ। 5 বছৰ বৰাবৰ হৈছে একেবাৰে ৰানিং। আৰু আমাৰ বহুত কষ্ট লাগি আছে আৰু বানপানী ঘৰৰ সোমাই পেলাই মানে বাহাত বানাই পেলাই খাব নোৱাৰে, খেতি বাতি কৰিব নাযায় আৰু স্কুলৰ পৰা ল'ৰা ছোৱালী বহুত দিগদাৰ হৈ আছে। এখনতো পৰীক্ষা চলি আছে। আমাৰ গাঁৱৰ ল'ৰা ছোৱালী লেখা পঢ়াৰ সমস্যা বহুত বেয়া হৈছে আৰু গাঁৱৰ ৰাজ্যবিলাকৰ মানে সংসাৰ চলোৱাৰ কাৰণে বহুত দিগদাৰ হৈছে। সেইকাৰণে আমাৰ বিহাৰ চৰকাৰ আৰু আসাম চৰকাৰৰ আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে মানে অতি সোনকালে সহায় আৰু সহযোগ দিয়ে, সুবিধা কিবা একটা নহয় একটা সংসাৰ চলাবৰ কাৰণে পৰিয়ালৰ কাৰণে কিবা অনুদান কিবা কৰে, সেই কাৰণে মই অনুৰোধ কৰিছিলোঁ।